হাই হেল্ল' নমস্কাৰ আছামিছ ইউটিউব চেনেলৰ বাবে আমি এতিয়া পথাৰলৈ আহিছোঁ। আপোনালোকক গাঁৱৰ পৰিৱেশটো দেখুৱাম। আৰু মোৰ লগত আহিছে ৰমেন কলিতা। আমি ক'লৈ যাই আছোঁ? পথাৰলৈ যায়। হয়, আমি পথাৰলৈ যাই আছোঁ মানে আপোনালোকক আজি ধান খেতি অলপ দেখুৱাম বুলি ভাবিছোঁ। যাই থাকক, চাওঁ আমাৰ লগতে আমিও চাওঁ খেতি কেনেকুৱা হৈছে। মানে চবৰে কাটিছে, আমাৰ কিছুমানৰ কাটা নাই আৰু বাৰু চাই লওক। ফাইনেলি আমি বাঁহৰ তলৰ ৰাস্তা এটা দি আহি আছোঁ। চাওকচোন কি সুন্দৰ বাঁহ চাহ আছে আৰু বাঁহৰ তলৰ ৰাস্তা দি আহি আছোঁ। আমি খেতি চাবলৈ আহিছোঁ আৰু কেনেকুৱা কি ধানটো কাচি লৈ আহিছোঁ আমি কি ধান চাম বাৰু। কাটিবলৈ। ধান কি আছে, কি ধান ৰুইছে, ধান পৰিছে নে ভালকৈ আছে চাওঁ। আমি আহি আছোঁ। আহি থাকোঁতে এটা বস্তু পালোঁ, মানে এইটো আপোনালোকে কি চিনি পায়নে নাই? এইটো হয় মাছৰ লগত খাব বৰ মাছৰ খায় আৰু মানে আপোনালোকে এইটো চিনি পায় নে কি বাৰু? এইটো কি চিনি পায়নে? এইটো এনেকৈ ভাঙি দিলে ওলাই যায়। ওলাই আছে, থাকে, এইটো থাপ বুলি কয়। আহি আছোঁ আমি এতিয়া লাহেকৈ ধাননি পথাৰ পাইছোঁৱেই। মানে চাই থাকক আৰু ধাননি পথাৰ কি সুন্দৰ পথাৰ চাই লওক আপোনালোকে। পিছচাইডৰ লোকেশ্যনটো কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাই দিবচোন বাৰু। ফাইনেলি আমি আহি থাকোঁতে আমি ধান পাই গ'লোঁ। আমাৰ ধান পকিছেই আমাৰ, চাই লওকচোন। ফাইনেলি আমি ধানৰ পথাৰ পাই গ'লোঁ। মেইন ধানৰ পথাৰ আলি আছে, উজতি খাব লাগে মানে। আৰু যাই আছে তাক আগত দিছোঁ। মোৰ মানে ভয় লাগে, সাপ চাপ থাকিবতো পাৰে, মোৰ ভয় লাগে আৰু সেইকাৰণে আগত দিছোঁ। যাই আছে আগত, মই পাছে আপোনালোকে চাই থাকক। মানে ধানটো ইনাম মানে চৰা হৈ গৈছে। মানে মই তলে গৈছোঁ, চাওকচোন। মই ইনাম চৰা, মই তলে গৈছোঁ আৰু মানে ধানত। এতিয়া সেইপানে বাট নাই পেলাই বিচাৰি পোৱা নাই, আলি কঢ়া দি আছে। এতিয়া ধানৰ মাজত বিচাৰি পোৱা নাই, আলি কঢ়া দি আছে। চাই থাককচোন, আমি এতিয়া বাট বিচাৰি পাওঁ না নাপাওঁ বা ই জানিব। এতিয়া এই বাট পাম নে নাই? এই তাতে ছোৱালী ক'ত আলি বিচাৰি পোৱা নাই ৰ'ব। চাই থাককচোন, আমি আলি বিচাৰি পোৱা নাই। ধান মানে ইনাম মানে চৰা হৈছে ধান। আমি আলি ক'ত আছে, আমি আলি বিচাৰি পোৱা নাই এতিয়ালৈকে। তাড়াতাড়ি কৰ, আলি ক'ত? ধান চৰা হৈছে মানে ফাইনেলি মানে আমি আলি নাপালোঁৱেই। মানে আলি বিচাৰি এতিয়ালৈকে পোৱাই নাই। আলিদি আৰু যোৱা নহ'ব মানে আৰু আলি বিচাৰি পোৱাই নাই এতিয়ালৈকে। আৰু গোটেই ধাননিৰ মাজত পথাৰখনে ঘূৰিব লাগিব চাগে, এতিয়া আলি বিচাৰি পোৱা নাই। ফাইনেলি আমি আলি পাই গ'লোঁ। আলি ওলালে ফাইনেলি আলিটো পাই গ'লোঁ আমি। এতিয়া আলি কথা নাই আৰু আমি আলি এৰি যাই থাকিব পাৰিম আৰু টেনশ্যন নাই আৰু আলি এৰি যাই থাকিম। ধানে মানে খুজাবই চাগে, ধান মোতকৈও চৰা হৈছে ইয়াত ধান। আপোনালোকে চাওকচোন, মই কাচি লৈছোঁ মানে এতিয়া ধান কাটিম মই এবাৰ। ধান কাটি চাম কেনেকুৱা লাগে, আপোনালোকে চাই থাকক। মই ধান কাটিম। কিবা বোলে আলি চাব যায়। মই এতিয়া মোক চৰালৈ উঠি যাব দিছে। মই এতিয়া আলি বিচাৰি পাম না নাপাম বাৰু। আলি পাই গ'লোঁ দিয়ক, আলি পাই গ'লোঁ। এইটো আলি মই ৰাস্তা ওলাব পাৰিম আৰু কথা নাই। বোকা মানে চাওকচোন, বোকা পানী বহুত। আহি থাকোঁতে এখন পথাৰত দুজন ল'ৰাই ধান কাটি আছে। মানে দেখা পালোঁ সিহঁতক। সোধকচোন সিহঁতক ধান কাটি কেনেকুৱা লাগিছে বা বোকা আছে, ধান কেনেকুৱা হয়। দাদা, ইয়াত ধান কাটি কেনেকুৱা লাগিছে নো? ধান কাটি এনেই ধানটো পৰিছে, হয়, গোটেই বোকা দি হেৰি হৈ গৈছে। হয় হয়। আপোনাৰ ইয়াত মানে পানী নুশুকাই নেকি ৰোৱাৰ পৰা? ইয়াত মানে চেলোবিলাক থাকে না, হয় হয়, চেলো সেইকাৰণে আছে। আপোনাৰ মানুহবিলাকেও বন্ধ নকৰে, কৰিলেও আপোনাৰ লিক হয় হৈ থাকে। হয় হয়, সেইকাৰণে পানীটো অলপ থাকে আৰু হয়। থাকোঁতে মোৰ ভৰিত বোকা লাগিল আৰু এইকাৰণে মই এতিয়া এটা
খাল পালোঁ, এই খালটোত মই ভৰিখন ধুই দিম। ভৰি ধুই আছোঁ। তাক মাতি আছোঁ, সি আহাই নাই। মানে কিবেলা আৰু বোলে কিবা চাৱই, সেইকাৰণে সি চাই আছে। মোক কৈছে অলপ ৰখ, যাই আছোঁ। ঐ হৈছিনে নাই? হা? মাতে নেদেই। ফাইনেলি মানে এতিয়া বহুত দেৰি হৈ গ'ল। মানে আপোনালোকক কৈছিলোঁ মই ধান কাটিম বুলি। এতিয়া মই ধান কটা নহ'লে আপোনালোকে বেয়া নাপাব। এতিয়া যাবৰে হ'ল। আমি বহুত পৰ ৰখিলোঁ তাক, সি বহুত লেট কৰি পেলালে। সেইকাৰণে ধান কটা নহ'ল আৰু মই বাই। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ এণ্ড কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। বাই।